Hi viewers, মই জবা আপোনালোকে চাই আছে YouTube চেনেল ৰডালি এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্ৰথমতে সাবস্ক্ৰাইব কৰক পিছত লাইক কৰক শেয়াৰ কৰক আৰু কমেন্ট কৰক প্ৰকৃতিৰ এক মনোমোহা স্থান কাৰ্বি আংলং প্ৰাকৃতিক সম্পদ ৰীতি-নীতি পৰম্পৰা সংস্কৃতিৰে চহকী কাৰ্বি আংলং কাৰ্বি আংলং জিলা অসমৰ মধ্য অঞ্চলত অৱস্থিত অসমৰ জিলাসমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ ডিফু এই জিলাৰ সদৰ চহৰ কাৰ্বি আংলং জিলাৰ মাটিকালি 10,434 বৰ্গ কিলোমিটাৰ ব্ৰিটিছ শাসনৰ আগতে বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ ভূখণ্ড ডিমাছা ৰাজ্যৰ অধীনত আছিল 1854 চনত তুলাৰাম হাংছুৰ মৃত্যুৰ পাছত কাৰ্বি আংলং জিলা প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ তললৈ আহে আৰু ব্ৰিটিছে ইয়াক অনুসূচিত জিলা আখ্যা দিয়ে 1935 চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি মিকিৰ পাহাৰ অঞ্চলক পাৰ্চিয়েলি এক্সক্লুডেড এৰিয়াজ অৰ্থাৎ আংশিক ৰূপত বহিষ্কৃত অংশ হিচাপে অন্তৰ্ভুক্ত কৰা হয় ভাৰত স্বাধীন হোৱাৰ পাছত 1951 চনৰ 17 নৱেম্বৰ তাৰিখে বৰ্তমানৰ কাৰ্বি আংলং জিলা উত্তৰ কাছাৰ জিলা আৰু কাছাৰ নগাঁও গোলাঘাট জিলাৰ অংশ বিশেষ আৰু সংযুক্ত খাচী আৰু জয়ন্তীয়া পাহাৰ জিলাক সাঙুৰি সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলা ঘোষণা কৰা হৈছিল ইয়াৰ পাছত 1970 চনৰ 2 ফেব্ৰুৱাৰীত এই জিলাক দ্বিখণ্ডিত কৰি ক্ৰমে মিকিৰ পাহাৰ জিলাৰ আৰু উত্তৰ কাছাৰ জিলা গঠন কৰা হয় 1976 চনৰ 14 অক্টোবৰ তাৰিখে মিকিৰ পাহাৰ জিলাৰ নাম সলনি কৰি কাৰ্বি আংলং জিলা কৰা হয় কাৰ্বি আংলং জিলাক 3খন মহকুমাত ভগোৱা হৈছে ইয়াৰে ডিফু মহকুমাৰ 3টা আৰু হামৰেন আৰু বোকাজান মহকুমাৰ এটাকৈ ৰাজহ চক্ৰ আছে কাৰ্বি আংলং জিলাত বিধানসভাৰ 4খন সমষ্টি আছে ক্ৰমে বোকাজান হাওৰাঘাট ডিফু আৰু বৈঠালাংচু এই আটাইকেইটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা সংলগ্ন কৰি স্বায়ত্তশাসিত জিলা এটা সংসদীয় সমষ্টি এই জিলাৰ আন চহৰ কেইখন হৈছে বোকাজান ডংকামোকাম ডকমকা হামৰেন আৰু হাওৰাঘাট সৰ্বমুঠ গাঁৱৰ সংখ্যা 2633খন